অসমত নতুনকৈ আৰম্ভ হ'ল বৃদ্ধা পেঞ্চন আৰু বিধৱা পেঞ্চন। সেই পেঞ্চনৰ বাবে আপোনাৰ কি কৰিব লাগিব, এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব আৰু আপুনি ফিল আপ কৰি ক'ত জমা দিব আৰু এই ফৰ্মখনৰ লগত কি নথিপত্ৰ দিব লাগিব, সেই সকলোবোৰ কথা এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু আপুনি যদি এই চেনেলত নতুন আহিছে তেনেহ'লে নতুন ভিডিঅ'বোৰ সকলোৰ আগত পাই থাকিবলৈ চেনেলখন ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিয়ক। বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে ভিডিঅ' ডিছক্ৰিপশ্যনত কিন্তু লিংক দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনাৰ ফৰ্মখন ডাউনলোড কৰি ল'ব লাগিব। ফৰ্মখন ডাউনলোড কৰাৰ পিছত ইয়াত চাওক, মডেলটো কিন্তু ইয়াত দিয়া আছে। মডেল এপ্লিকেশ্যন ফৰ্ম ফৰ নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰাম NSAP। যদি অনলাইনত হয় তেনেহ'লে কিন্তু NSAP এই ৱেবছাইটত কৰিব পাৰিব। ইয়াত চাওক, পেঞ্চন স্কিম দিয়া আছে। পেঞ্চন স্কিমত তিনিটা অপশ্যন দিয়া আছে। ইয়াত IGNOAPS। আপুনি যদি 60 বছৰৰ ওপৰত হৈছে তেনেহ'লে এই IGNOAPS ইয়াত এটা টিক মাৰ্ক লগাই দিব। এইটো হ'ল বৃদ্ধা পেঞ্চন আৰু বিধৱা পেঞ্চন হ'ল IGNWPS। ইয়াত এটা টিক মাৰ্ক লগাই দিব লাগিব। আৰু আপোনাৰ যদি শাৰীৰিক অক্ষমতা আছে তেনেহ'লে IGNDPS ইয়াত এটা টিক মাৰ্ক লগাই দিব। তাৰপিছত ইয়াত আপোনাৰ ফটো দিব, পাছপোৰ্ট সাইজ এখন ফটো দিব। ফটো দিয়াৰ পিছত অলপ তললৈ আহি চাব যে নেম অফ পেঞ্চনাৰ, ইয়াত আপোনাৰ নামখন বহাই দিব লাগিব। তাৰপিছত দি আছে ফাদাৰ্ছ মাদাৰ্ছ নেম অৰ হাজবেণ্ডছ ৱাইফ নেম। আপোনাৰ যদি মাক দেউতাকৰ নাম দিব বিচাৰে তেনেহ'লে ইয়াত দিব পাৰিব। আৰু আপুনি যদি আপোনাৰ যদি হাজবেণ্ডৰ মৃত্যু হৈছে তেনেহ'লে ইয়াত আপোনাৰ হাজবেণ্ডৰ নামখন বহাই দিব লাগিব। তাৰপিছত জেণ্ডাৰ মেল অৰ ফিমেল। আপুনি যদি পুৰুষ হয় তেনেহ'লে মেল দিব, আৰু আপুনি যদি মহিলা হয় তেনেহ'লে ইয়াত ফিমেল দিব। তাৰপিছত ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব লাগিব। তাৰপিছত আহিল কেটাগৰী। কেটাগৰীত ইয়াত SC ST OBC মাইনৰিটি জেনাৰেল সকলোৱে কিন্তু এই স্কিমত এপ্লাই কৰিব পাৰিব। আপুনি যদি জেনাৰেল হয় তেনেহ'লে ইয়াত জেনাৰেল লিখি দিব, আৰু আপুনি যদি SC ST OBC মাইনৰিটি আপুনি যি হয় সেইটো কিন্তু ইয়াত লিখি দিব লাগিব। তাৰপিছত আহিল এড্ৰেছ। ইয়াত আপোনাৰ এড্ৰেছখন লিখি দিব লাগিব। তাৰপিছত ভিলেজ বা লোকেলিটি, আপোনাৰ গাঁৱৰ নামখন দিব লাগিব, আৰু আপুনি যদি চহৰত থাকে তাত আপুনি লোকেলিটিটো দিব লাগিব। গ্ৰাম পঞ্চায়ত বা ৱাৰ্ড, আপুনি যদি গাঁৱত বসবাস কৰি আছে তেনেহ'লে ইয়াত গ্ৰাম পঞ্চায়ত লিখি দিব, পঞ্চায়তৰ নামটো লিখি দিব। আৰু আপুনি যদি চহৰ অঞ্চলত বসবাস কৰি আছে তেনেহ'লে আপোনাৰ ৱাৰ্ড নাম্বাৰটো দিব লাগিব। তাৰপিছত সাব ডিষ্ট্ৰিক্ট বা ব্লক, ইয়াত আপোনাৰ সাব ডিষ্ট্ৰিক্ট দিব পাৰে অথবা ব্লক দিব পাৰে। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট নেম অথবা আপোনাৰ জিলাৰ নামখন দিব লাগিব। তাৰপিছত ইয়াত আপুনি আসাম লিখি দিব, যিহেতু আমি অসমৰ হয় সেই ক্ষেত্ৰত আসাম দিব লাগিব। ইয়াত আপোনাৰ পিনক'ডটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো ইয়াত বহাই দিব লাগিব। তাৰপিছত আপোনাৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো বহাই দিব লাগিব। ইয়াত ইলেক্ট্ৰাল ফটো আইডেণ্টিটি কাৰ্ড ইপিক নাম্বাৰ
ইয়াত আপোনাৰ যিটো ভোটাৰ কাৰ্ড আছে সেই ভোটাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব লাগিব। তাৰপিছত তলত চাওক, ইয়াত BPL ডিটেইল। আপোনাৰ যিটো BPL কাৰ্ড আছে সেই কাৰ্ডখনৰ চনটো ইয়াত বহাই দিব লাগিব। তাৰপিছত ইয়াত আপোনাৰ লোকেশ্যনটো দিব, আপোনাৰ ঠাইখনৰ নামটো ইয়াত বহাই দিব। তাৰপিছত ফেমিলি ID নাম্বাৰ, ইয়াত আপোনাৰ ফেমিলি ID নাম্বাৰ দিব। ৰেচন কাৰ্ডত যিটো ফেমিলি আছে তাত ফেমিলি ID নাম্বাৰ আছে, সেই নাম্বাৰটো ইয়াত দিব। তাৰপিছত আছে মেম্বাৰ ID। ফেমিলি ID আৰু মেম্বাৰ ID নাম্বাৰটো ক'ত পাব সেই বিষয়ে মই এটা ভিডিঅ' বনাই দিম আৰু ডিছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংকটো দিয়া থাকিব, তাৰ পৰা আপুনি চাই আইডিটো বাহিৰ কৰিব পাৰিব। ইয়াত ইন কেছ অফ ডিছেবিলিটি পেনশ্যন, টাইপ অফ ডিছেবিলিটি, ইয়াত আপুনি এজ ইণ্ডিকেটেড ইন চাৰ্টিফিকেট, আপুনি যি শাৰীৰিক অক্ষমতা আছে সেইটো ইয়াত দিব লাগিব। তাৰপিছত ডিটেইলছ অফ বেংক পোষ্ট অফিচ একাউণ্ট অফ পেনশ্যনাৰ ইফ এভেইলেবল, আপোনাৰ যদি আছে তেনেহ'লে আপোনাৰ বেংক একাউণ্ট নাইবা যদি আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট থাকে সেই একাউণ্ট নাম্বাৰটো ইয়াত দি দিব। তাৰপিছত ছিগনেচাৰ অফ এপ্লিকেণ্ট, যিয়ে আবেদন কৰি আছে সেই আবেদনকাৰীৰ ছিগনেচাৰটো ইয়াত দিব লাগিব। তাৰপিছত ইয়াত আপোনাৰ একো কৰিব নালাগে, ইয়াত অফিচাৰসকলে কৰিব। এই ফৰ্মখন ফিল আপ কৰাৰ পিছত আপুনি যদি চহৰ অঞ্চলত বাস কৰে তাত আপোনাৰ যি ৱাৰ্ড মেম্বাৰ আছে সেই ৱাৰ্ড মেম্বাৰৰ হাতত জমা দিব, আৰু আপোনাৰ যদি গাঁও অঞ্চলত বাস কৰে তেনেহ'লে আপোনাৰ পঞ্চায়তৰ যিখন প্ৰেচিডেণ্ট আছে সেই প্ৰেচিডেণ্টৰ হাতত জমা দিব। আৰু ইয়াত কি দিব লাগিব সেইবিলাক হ'ল আপোনাৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ৰেচন কাৰ্ড, এইকেইটা জমা দিলেই হ'ল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক দি উৎসাহ দিব আৰু বন্ধুসকলৰ মাজত বেছিকৈ শ্বেয়াৰ কৰি দিব।